बिजनियाव केन्डिडेटखौ फसायनाय मोनैनि बुफाय बुसि दा रियेल केन्डिडेट रायजोनि लुबैनाय बायदि बिजाथि सोरखौहाय गसंनो रायजोआ बिजाथि हिसाबै हास्थायदों बेखौ नोंथांमोना उदां बिजाथि जायखौ होनो नोंथांमोननि सिगाङाव आं फुल भिडिअ होनो थांगासिनो दं। সন্মানীয় ৰাইজ আজি এইখন হঠাৎ আমি ইয়াতে কিহৰ কাৰণে সমাবেশ হৈছো আপোনালোকে নিশ্চয় জানে। আজি আমাৰ বিপ্লৱৰ কাৰণে বৰ এটা দুখ দিন। আমি সবই এটা মানে মনত আক্ষেপ দুখ লৈ পেলাই আজি সকলে ইয়াত ওলাই আহিছে। আজি সকলোৰে মই মুখটো চাইছো, আপোনাৰ মুখবিলাক একদম মানে কোনো মানুহৰ স্পষ্ট নাই। সেই দুখটো আপোনালোকৰ মুখৰ পৰা মই চিনিব পাৰিছো। আজি আমাৰ 5টা বছৰ আমি চৰকাৰত নাথাকা সময়ত আমি দলটো আপোনালোকক লৈ পেলাই আমি জীয়াই আছিলো। এই দুখ দিনৰ পৰাই ইমান কষ্টৰ মাজেৰেদি আমি আহি পেলাই আজি আমি 28টা লৈ পেলাই বিটিচিত আমি চৰকাৰ গঠন কৰিলো। সেই হিচাপে আজি আমাৰ এই 28ৰ পৰাই আমি বিজনী 20 নং বিজি সমষ্টিত আমি 3টা এমচিএলএ আছে, আমাৰ একজন ইএম আছে। আমি ডিলিমিটেশনৰ পিছত আমাৰ জনসংখ্যা বহুত বেছি হৈছে। তেনেকে আমাৰ বড়ো 50,000ৰো অধিক, মাইনৰিটিৰ 50,000ৰো অধিক। ঠিক তেনেকা পৰিবেশত আমি কিয় কাৰণে টিকেটৰ পৰা বঞ্চিত হলো আমি ক'ব নোৱাৰিলো। যি হওক আপোনালোকে মোক আজি ইয়াতে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে ঘোষণা কৰিছে, থিয় দিবলৈ মোক অনুৰোধ কৰিছে। আপোনাৰ লগৰ অনুৰোধ আৰু এই মোৰ ওপৰত মৰম মই সদায় মানে গ্ৰহণ কৰিলো। আৰু সেই হিচাপে অহা আমি 23 তাৰিখত আপোনালোকে সবাই ওলাই আহক। আমি নিৰ্দয়ী কেণ্ডিডেট হিচাপে আমি সেইদিনা আমি নমিনেশ্যন দিবলৈ গুচি যাম। আপোনালোকে সকলোৱে ওলাই আহিব। ঠিক আজিয়ে কিজান আমি আবেলিলৈকে আমাৰ কি চিম্বল থাকিব, কি প্ৰতীক চিম্বল থাকিব সেইটো নিশ্চয় আমি পাম। যে সেইখিনি কথা যে আহি থকা সময়ত আপোনালোকে এই বিধানসভা সমষ্টি ইলেকশ্যনত বা নিৰ্বাচনত আপোনালোকে নিৰ্দলীয় পাৰ্টি হিচাপে চিম্বলটো যি নহওক আপোনালোকে গম পাবই। আপোনালোকে মোক যে বিপুল বৰ্ধত মানে শিকাই দিয়ে সেইখিনি মই অনুৰোধ কৰি পেলাই আপোনালোকে যে ইমান কষ্ট কৰি পেলাই ইয়াত আহিছে সকলোকে আপোনালোকক মোৰ মনৰ পৰা আন্তৰিক শুভেচ্ছা জনাই পেলাই মই শুভ বক্তব্য এইখিনিতে সামৰিছো। ধন্যবাদ।